আজি আমাৰ এই সংকল্প লোৱাৰ সময় ঢকুৱাখানাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে ষড়যন্ত্ৰখনৰ বিৰুদ্ধে নিপীড়নৰ উৎসাহনৰ বিৰুদ্ধে এই সংগ্ৰাম পদ্মলোচনৰ সংগ্ৰাম নহয় এই সংগ্ৰাম কেৱল কংগ্ৰেছৰ সংগ্ৰাম নহয় এই সংগ্ৰাম ঢকুৱাখানাবাসী সংগ্ৰাম এই সংগ্ৰামৰ জৰিয়তে প্ৰমাণ কৰি দিব লাগিব ঢকুৱাখানাত যিগৰাকী ব্যক্তিয়ে নহওক ঢকুৱাখানাবাসী ৰাইজৰ যদি মতামত নুশুনে ঢকুৱাখানাবাসী ৰাইজক যদি প্ৰবঞ্চনা কৰিব বিচাৰে ঢকুৱাখানাবাসী ৰাইজক যদি তুচ্ছ-তাচ্ছিল্য কৰিব বিচাৰে ঢকুৱাখানাবাসী ৰাইজক যদি নিপীড়ন দমন নীতিৰে ঢকুৱাখানা যদি প্ৰশাসন চলাব বিচাৰে তেনেহ'লে ঢকুৱাখানা ৰাইজে কেতিয়াও মানি নলয় আজি যিগৰাকী ব্যক্তি আমি 10 বছৰ আগতে MLA আৰু মন্ত্ৰী বনাইছিলো সেইগৰাকী ব্যক্তিৰ যি প্ৰশাসন দুশাসন চলিছে সেই দুশাসনৰ বিৰুদ্ধে হোৱা সংগ্ৰাম আৰু এই সংগ্ৰামত মই ইয়াত নিজে নিজে অহা নাই মোক ঈশ্বৰে পঠিয়াইছে মোক ভগৱানে পঠিয়াইছে আপোনালোকৰ আগত এষাৰ কথা মই কম ঢকুৱাখানাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল পদ্মলোচন দলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে দেখা গৈছে ৰাজ্যৰ বিভিন্ন সমষ্টিত মনোনয়নপত্ৰৰ দাখিল আজি ঢকুৱাখানাৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ পৰা হাজাৰ হাজাৰ সমৰ্থক লগত লৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী পদ্মলোচন দলে ঢকুৱাখানা চাৰিআলি হৈ ঢকুৱাখানা মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে নিশ্চিতভাৱে হয়তো ভাৰতীয় জনতা পাৰ্টীয়ে হ'ব কিন্তু তেওঁলোকৰ অৱস্থা আপোনালোকে দেখিছে আজি তেওঁলোকেও আদৰণি জনাইছে আমাকো আদৰণি জনায় তেওঁলোকে ভাড়া দি পেলাই মানুহ আনে তেওঁলোকে 500 টকা পেট্ৰল দি পেলাই পানী আনে মানুহ আনে তেওঁলোকে বাহিৰৰ পৰা মানুহ হায়াৰ কৰি আনে গতিকে আমাৰ তাতে তেনেকুৱা কোনো ব্যৱস্থা কৰা নাই কোনো হাজিৰাও দিয়া নাই পেট্ৰলো ভোট ভৰাই দিয়া নাই স্বতঃস্ফূৰ্তভাৱে নিবনুৱা যুৱক যুৱতীসকলে শুভাকাংক্ষীসকলে বিভিন্ন দলৰ মানুহে আজি ওলাই আহিছে গতিকে আজি আপোনালোকে চাওক আজি যদি 10-15 হাজাৰ মানুহ ওলাই আহিছে সেই 10-15 হাজাৰে মানে দুজনকে দিলেও বা চাৰিজনকে দিলেও 40,000 পৰা আজি ইয়াৰ উপস্থিত হৈ আছে আৰু আছে আমাৰ 40,000 গতিকে 80,000 আৰু মানুহ শুভাকাংক্ষী ৰাইজে কৰ্মচাৰী এবাৰ ভোট দি দিয়ে বিভিন্ন কাৰণত কণ্ট্ৰেক্টৰবিলাকে ভোট দি দিয়ে বিভিন্ন কাৰণত ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিভিন্ন কাৰণত ভোট দি দিয়ে কথা আপোনালোকে জানে গতিকে ঢকুৱাখানাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিগৰাকী পাৰ্টি সেইটো জিকিব 100% খাতা থেংক ইউ ঢকুৱাখানাৰ পৰা ঘনকান্ত দলেৰ ৰিপৰ্ট পাটকা নিউজ।